নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ ৰূপজ্যোতিৰ পৰা হয়তো বন্ধুসকল। আজি এটা আপোনালোকক মাৰ্কেটলৈ লৈ যাবলৈ ওলাইছো, যোৰহাটৰ এখন মাৰ্কেটলৈ লৈ যাবলৈ ওলাইছো। গতিকে এটা বহুত যি ধামাকা ভিডিঅ' হ'ব, যিহেতু আজি এটা ছাৰপ্ৰাইজ আছে আপোনালোকলৈ। গতিকে ভিডিঅ'টো পলম নকৰি চাই থাকক আপোনালোকে। লেটছ গো। 1 2 3 4 বন্ধুসকল, ফাইনেলি মই আহি পাই গ'লো সেয়া বম্বে ষ্ট'ৰ। বম্বে ষ্ট'ৰত আছোঁ মই বৰ্তমান, আৰু বম্বে ষ্ট'ৰৰ গোটেই পৰিৱেশটো আৰু কি পায় গোটেই সকলোৱে জানেই। গড়ালিত আছে বম্বে ষ্ট'ৰ, আৰু তাৰে এটা ব্ৰাঞ্চ এইটো ইয়াত খুলিছে বম্বে ষ্ট'ৰৰ। গতিকে তাৰ ইয়াত কি কালেকশ্যন আছে মই আপোনালোকক গোটেই সমূহ বস্তুবিলাক আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰি থাকিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো, আৰু লোকেশ্যনটো কৈ দিছোঁ, তৰাজান AT ৰোড, তৰাজানত আছে। এয়া দেখিছে বম্বে ষ্ট'ৰ। গতিকে মই ভিডিঅ'লৈ আপোনালোকক সোমোৱাই লৈ যাম। কি কালেকশ্যন আছে, বহুত ইউনিক বস্তু পায়, যিহেতু বম্বে ষ্ট'ৰত গোটেই বস্তুবিলাক আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো পূৰা চাই থাকিব আপোনালোকে। বন্ধুসকল, মই বৰ্তমান উপস্থিত আছো যোৰহাটৰ বম্বে ষ্ট'ৰত। গতিকে আপোনালোকক গোটেই বস্তুখিনি আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকক একচাত কি বস্তু আছে প্ৰথমতে আপোনালোকক এটা দেখুৱাই দিছোঁ শ্বৰ্ট টাচ। ইয়াত কেইবাটাও ছেছন আছে, লেডিজ জেণ্টছ আৰু আপোনাৰ কছমেটিকৰ, আৰু আপোনাৰ টেডি, আৰু বহুত কিবা আছে, খেলনা বস্তু এইবিলাক সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে। গতিকে প্ৰত্যেকটো ভাগলৈ মই আপোনালোকক লৈ যাম দেখুৱাই দিবলৈ, আৰু তেওঁলোকে কৈ দিব কোনটো বস্তু কিমান দাম কি কথা। আপোনালোকে চাই থাকক, ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব, চাই থাকক ভিডিঅ'। তো বন্ধুসকল, মই প্ৰথমতে আপোনালোকক জুৱেলাৰ্ছখিনি দেখুৱাই লৈছোঁ। এয়া ছোৱালীসকলৰ ইয়াৰিং আছে। গতিকে আমাৰ লগত আছে। কিমান দাম এইবিলাক, কিমান দামৰ পৰা ষ্টাৰ্টিং আছে? 20 টকাৰ পৰা আৰম্ভ আছে, আপুনি 600-700লৈকে পাই যাব। 20 টকাৰ পৰা ষ্টাৰ্টিং ন, 600-700লৈকে আছে এইখিনি ইয়াৰিং ন। আচ্ছা, আমাৰ ইয়াত খাৰু আছে, এইখিনি গেৰাণ্টি থকা খাৰু পাব। খাৰু আছে ন? খাৰু আছে, এইখিনি গেৰাণ্টি থকা আছে। আচ্ছা, খাৰুবিলাক কিমান দাম ক'লে? খাৰু আপোনাৰ 299 পৰা ষ্টাৰ্টিং আছে, যোনখিনি গেৰাণ্টিৰ খাৰু সেইখিনি আপুনি পাই যাব। তাৰ ভিতৰত ডিছকাউণ্টটো আছে, মানে 299 পৰা ষ্টাৰ্টিং আছে গেৰাণ্টি থকা খাৰু ন? খাৰু এনেকুৱা ধৰণৰ হ'ব আপোনাৰ চব, এইবিলাক টাইপৰ হ'ব। আচ্ছা, এনেকুৱা টাইপৰ ন? এনেকুৱা ঢেৰ ভেৰাইটিজ পাই যাব, ঢেৰ ধৰণৰ আছে। আচ্ছা, আছে আৰু বেলেগ ভেৰাইটিৰ জুৱেলাৰী আছে। আপোনালোকে আহিব পাৰিব, নিজে চিলেক্ট কৰি চাব পাৰিব, আৰু প্ৰত্যেকটো বস্তুৱে গেৰাণ্টি আছে। আৰু এইবিলাক নেল পলিচবিলাক কিমান দাম? এইবিলাক 55ৰ পৰা 50ৰ পৰা আৰম্ভ আছে। এইটো কিমান দাম? এইবোৰ 50 পৰা ইলেক্ট্ৰিনৰ হয়। 50। আচ্ছা, 150 100 তেনেকুৱা 150 100 এনেকুৱা আছে ন? বাকী লেডিজ বেগবিলাক কিমান দাম? এইবিলাক বেগ আপোনাৰ যদি সৰু লয় তেতিয়া 220 ৰেঞ্জৰ পৰা আপোনাৰ আৰম্ভ আছে, আপোনাৰ 1300-1400লৈকে পাই যাব। ভাল মানে অলপ ফেঞ্চি টাইপৰ 220 পৰা ষ্টাৰ্টিং আছে ন? 20 পৰা ষ্টাৰ্টিং আছে। আচ্ছা, আৰু এইবিলাক ওপৰৰ যোনবিলাক ছেট, এইবিলাক কিমান দাম? এইবিলাক আপোনাৰ 330 পৰা আৰম্ভ আছে। 330 পৰা আছে ন? 330 পৰা আছে, আপোনাৰ 1200-1300লৈকে পাই যাব। বিয়াৰ কাৰণে পাই যাব, ধৰক বিয়াৰ কাৰণেও পাম ন? আৰু এনেকুৱা ষ্টনৰ খাৰু আছে, অলপ ফেঞ্চি টাইপৰ ষ্টনৰ ন? আচ্ছা,
বেলেগ বেলেগ ভেৰাইটি জুৱেলাৰী আছে আপোনালোকে নিজে চিলেক্ট কৰি চাব পাৰিব আৰু প্ৰত্যেকটো বস্তুৱে ইউনিক বস্তুবিলাক বেলেগ এটা পাব আপোনালোকে আহিলে দেখিলে গম পাব গতিকে আপোনালোকৰ জুৱেলাৰী পাৰ্টটো আপোনালোকক দেখুৱাই দিলোঁ এতিয়া কছমেটিকলৈ যাম কছমেটিকৰ পাৰ্টছবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গতিকে এইবিলাকৰ ৰেঞ্জবিলাক কেনেকৈ এইখিনি ৰেমছনছৰ চেম ডিঅ'ছৰ হয় হয় এইখিনি আপোনাৰ 450 পৰা আছে আৰু ডিঅ' ইয়াৰ 250 পৰা আহি যায় হয় সেইখিনি আপোনাৰ ইয়াৰ জেন্টছ লেডিজ দুইটাই পাই যাব আচ্ছা আচ্ছা আৰু ইয়াৰ আপোনাৰ 900 950 কিমান ৰেঞ্জৰলৈকে ডিঅ' পাই যাব হয় আৰু ভাল তাতকৈ যদি ভাল লাগে আপোনাৰ ধৰক আজমল এনেকুৱা ধৰণৰো ডিঅ' পাব আচ্ছা সেইখিনিও আছে আচ্ছা তো এনেকুৱা কছমেটিকৰ বস্তুবিলাকো আছে গতিকে আপোনালোকে চাই ল'ব পাৰিব খুব সুন্দৰ সুন্দৰ বস্তু আছে লেডিজ আৰু জেন্টছৰ গোটেইখিনি বস্তু পাই যাব আপোনালোকে কছমেটিকৰ আৰু টেডি আছে টেডিবিলাক কিমান দাম টেডি আপোনাৰ 160 পৰা আৰম্ভ আছে আপোনাৰ 1822লৈকে পাই যাব ডাঙৰখিনি আপোনাৰ 2200 টকালৈকে আহি যাব ডাঙৰখিনি 2200 ন আৰু সৰুখিনি এনেকুৱা ধৰণৰ পাব 31 পাব আপুনি 160 মানকৈ আহি যাব 160 ওৱান পিচ ন ওৱান পিচ পিচ আৰু এনেকুৱাবিলাক ধৰক 250 300ৰ ভিতৰত আহি যাব তাৰ ভিতৰত আফটাৰ ডিছকাউণ্টটো হ'ব আচ্ছা এইবিলাক কিমান দাম এইটো খুব সুন্দৰ লাগিছে কাছৰটো 220 ডাঙৰবিলাক 650 550 তেনেকুৱা ৰেঞ্জৰে হ'ব এইটো কিমান দাম ক'লে 220 220 এইটো দেখিছেনে খুব সুন্দৰ লাগিছে কাছৰ 220 দিছে আৰু বস্তুটো খুব ইউনিক এইবিলাক ভাল লাগে যিহেতু ড্ৰয়িং ৰুম সজাই থ'বলৈ খুব সুন্দৰ লাগে গতিকে আপোনালোকে ল'ব পাৰিব আহি আৰু প্ৰত্যেকটো বস্তুৱে ইউনিক বস্তু আছে শ্বুজবিলাক কিমান দাম এইবিলাক শ্বুজ আপোনাৰ 1150 পৰা ষ্টাৰ্টিং আছে ধৰক 3500 মানলৈকে পাই যাব 1150 পৰা ষ্টাৰ্টিং ন 1150 পৰা ষ্টাৰ্টিং কিমানলৈকে পাব 3500 আচ্ছা টুপিবিলাক এইবিলাক কেপবিলাক কেপ আপোনাৰ 160 পৰা আৰম্ভ আছে 650 মানলৈকে পাই যাব 150 পৰা ষ্টাৰ্ট হ'ব ন আচ্ছা এইবিলাক টি চাৰ্টবিলাক এইবিলাক কিমান গ্ৰাফিক্স টি চাৰ্ট এইখিনি চাৰ্ট হয় আপোনাৰ এইখিনি 950 1050 850 সিমান ৰেঞ্জৰ তিনিটা ভাগৰ আহে আচ্ছা আৰু টি চাৰ্ট আপোনাৰ যদি লাগে 300ৰ পৰা আছে 600-700 মানলৈকে পাই যাব টি চাৰ্ট কিমানৰ পৰা আছে বুলি ক'লে 300 300ৰ পৰা আছে আচ্ছা প্ৰত্যেকটো বস্তুৱে ইউনিক বস্তু আছে যিহেতু বম্বে ষ্ট'ৰত আৰু গড়ালিত যোনখন বম্বে ষ্ট' আছিলে সেইখনতো বহুত ইউনিক বস্তু পায় আৰু তাৰে এটা ব্ৰাঞ্চ এইটো তৰাজানত আছে গতিকে মই আপোনালোকক গোটেই বস্তুখিনি দেখুৱাই দিবলৈ চেষ্টা কৰি আছোঁ আৰু আপোনালোকে চাই থাকক আৰু আহক বহুত বেলেগ ধৰণৰ বস্তুবিলাক পাব গতিকে ভাল লগা কিছুমান বস্তুবিলাক পাব এই কাপ চাপবিলাক কিমান দাম এইবিলাক কাপ আপোনাৰ 150 পৰা ষ্টাৰ্টিং আছে 150 পৰা ষ্টাৰ্টিং আছে ন আৰু ভাল কাপ আপুনি পাই যাব 900 950 লৈকে কাপ পাই যাব ভেৰাইটি বেলেগ পাব বেলেগ টাইপৰ আৰু এইবিলাক কিমান দাম এইবিলাক বুদ্ধিষ্ট এইবিলাক বুদ্ধ এইবোৰ 550 650 তেনেকুৱা হয় আপুনি এই গিফ্টৰ এই যিবিলাক বস্তু আছে এই বস্তুবিলাকৰ কিমানৰ পৰা কিমান ষ্টাৰ্টিং আছে আপুনি কৈ দিয়ক 100 টকাৰ পৰা ষ্টাৰ্টিং আছে আৰু 3000 লৈকে পাব এনেকুৱা ডাঙৰ লাফিং বুদ্ধ হয়। আৰু এই প্ৰত্যেকটো বস্তু 10% ডিছকাউণ্ট আছে প্ৰত্যেকটো বস্তুত 10% ডিছকাউণ্ট আছে ন 10% ডিছকাউণ্ট আছে এয়া দেখিছে আপোনালোকে যিহেতু খুব সুন্দৰ বস্তুবিলাক আছে দেখুৱাই দিছোঁ আপোনালোকক যিহেতু আৰু বহুত ইউনিক বস্তু আছে আপোনালোকে নিজে আহিলে চালে গম পাব খুব সুন্দৰ লাগিছে কিছুমান বস্তু আৰু এই চিবলিং এটা দেখিছোঁ খুব ভাল লাগিছে চিবলিংটো কিমান দামিব এইটো আপোনাৰ 850 ন খুব সুন্দৰ লাগিছে যিহেতু আপোনালোকে ভিডিঅ'টো চাই থাকক মই দাদাহঁতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক জনাবলৈও চেষ্টা কৰিম গোটেই ৰেটবিলাকৰ দেখিবলৈ পাইছে এইবিলাক ছানগ্লাছেছ আছে ছানগ্লাছবিলাক কিমান দাম এইবিলাক এইখিনি 100 মানৰ পৰা 150 পৰা পাই যাব আপুনি 550 মান ৰেঞ্জলৈকে পাই যাব 100ৰ পৰা 550 মানলৈকে ন খুব সুন্দৰ ছানগ্লাছেছ আছে আপোনালোকে ল'ব পাৰিব লেডিজ জেণ্টছ চবৰে আছে খুব সুন্দৰ লাগিছে যিহেতু আৰু এইখিনি পাৰ্চ ন পাৰ্চবিলাক কিমান দামৰ পৰা আছে আপুনি ৰেগজিনৰ ল'লে 150 মান 220 আৰু যদি ভাল লেডাৰৰ লয় আপোনাৰ 330 পৰা 500-600লৈকে আছে ভাল লেডাৰটো কিমান 1200 মানলৈকে পাই যাব 1200 মানলৈকে আছে ন আৰু এইবোৰ দেখিছে খুব সুন্দৰ লাগিছে যিহেতু বস্তুবিলাক এইটো এষ্টে আৰু এইটো খুব সুন্দৰ লাগিছে গণেশৰ এইটো দামটো কিমান 2000 ন মাৰ্বলৰ এইটো 2000 খুব সুন্দৰ লাগিছে যিহেতু দেখিবলৈ বস্তুবিলাক খুব মই আপোনালোকক আগতে কৈছোঁ যে খুব ইউনিক বস্তুবিলাক ৰাখে বম্বে ষ্ট'ৰত আৰু এয়া দেখিছে বেয়া কথা নকওঁ বেয়া কথা নুশুনো বেয়া বস্তু নাচাওঁ এইবিলাক দেখুৱাই ষ্টেচু মূৰ্তিবিলাক আছে আপোনালোকক দেখুৱাইছোঁ আৰু এইটো দেখিছেনে খুব মৰম লগাই এইটো কিমান দাম 750 মাত্ৰ 750 খুব সুন্দৰ বস্তুবিলাক আপোনালোকক দেখুৱাই আছোঁ
আৰু দাদা কেনেকুৱা কাপোৰৰ ৰেটবিলাক কেনেকুৱা কাপোৰ মোৰ এতিয়া পূজা ষ্টাৰ্টিং চাৰ্ট মোৰ ওচৰত 500 ৰেঞ্জৰ পৰা আছে এনেকুৱা টাইপৰ আপুনি 500ত পাই যাব ছাৰ 500ৰ পৰা ষ্টাৰ্ট হ'ব ন পূজাৰ অফাৰ আৰু একদম পুৰা দামীটো কিমান দামীটো আপুনি 1200 ইমানৰ পৰা আছে ব্ৰেণ্ডেড আছে ন প্ৰমিডল আচ্ছা এইবিলাক গোটেই চাৰ্ট খুব ইউনিক বেলেগ ধৰণৰ খুব চাৰ্ট আছে আৰু এই চাৰ্টবিলাক খুব এতিয়া দাদাই কৈছে যিহেতু পূজা বুলি 500ৰ পৰা ষ্টাৰ্ট কৰিছে ন 500ৰ পৰা ষ্টাৰ্ট কৰিছে খুব সুন্দৰ চাৰ্ট যিহেতু দেখিবলৈ পাইছে আৰু জিন্স পেণ্টবিলাক কিমানৰ পৰা আছে জিন্স পেণ্ট আপুনি 1000ৰ পৰা পাব 1000ৰ পৰা পাম ন মানে 1000ৰ পৰা ষ্টাৰ্ট হ'ব খুব সুন্দৰ জিন্স পেণ্ট আছে ল'ৰাবিলাকৰ কাৰণে খুব ল'ৰাবিলাকে অলৰেডি যোৰহাটৰ ল'ৰাবিলাকে অলৰেডি জানেই বম্বে ষ্ট'ৰত বহুত ইউনিক বস্তুবিলাক পোৱা যায় গতিকে তেওঁলোক আহিলে দাদাহঁতে পূজাৰ অফাৰো দিছে ধুনীয়াকৈ তেওঁলোকে কিনিব পাৰিব যিহেতু আৰু এনেকৈ এখন যি মই আপোনালোকক কৈছে যে গৰালিটো আছে যিহেতু বম্বে ষ্ট'ৰ আৰু ইয়াত সেই তাৰে এটা এইটো ব্ৰাঞ্চ হয় যিহেতু ইয়াতো বস্তুবিলাক খুব সুন্দৰ বস্তুবিলাক পায় এইবিলাক কিমানৰ পৰা আছে ষ্টাৰ্ট 300ৰ পৰা এইবিলাক টি চাৰ্ট আছে খুব সুন্দৰ টি চাৰ্ট আছে গতিকে আপোনালোকে আহক সোনকালে আৰু পূজাৰ শ্বপিং কৰক বম্বে ষ্ট'ৰৰ পৰা খুব সুন্দৰ বস্তুবিলাক আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰোঁ অকল এয়া দেখিছেনে এইটো পূজা বুলি একদম পুৰা বন্দুক চন্দুক লৈ ৰেডি হৈ আছো যিহেতু একদম পুৰা এইটো সঁচা বুলি নাভাবিব যিহেতু এইটো এটা লাইটাৰ হয় আৰু মই আপোনালোকক কৈছোৱে আগতে যিহেতু বম্বে ষ্ট'ৰত বহুত ইউনিক বস্তুবিলাক পোৱা যায় এইবিলাক লাইটাৰ হয় খুব সুন্দৰ লাইটাৰ এইবিলাক কিমান দাম 550 এইবিলাক ন আৰু এইটো আইফোন আছে গতিকে আইফোন এইটো লাইটাৰে ন লাইটাৰ এইটো কিমান দাম আইফোনটো এইটো দেখিছেনে খুব সুন্দৰ আইফোন গতিকে এইটো লাইটাৰে এটা এইটো 550 আৰু এইবিলাক কিমান দাম 750 আৰু এইটো আইৰন মেনটো কিমান 990 আইৰন মেন লাইটাৰ USB কাৰেণ্টতো চলিব চাৰ্জ দিব লাগিব আৰু এইবিলাক লাইটাৰৰ গোটেই লাইটাৰ আছে বেলেগ ইউনিক বস্তু কিছুমান আছে লাইটাৰৰ আপোনালোকে নিজে আহিলে চাই ল'ব পাৰিব বেলেগ বস্তু আৰু এইখিনি হৈছে আপোনাৰ আমাৰ ল'ৰাৰ কাৰণে যিখিনি আপোনাৰ ডিঙিত পিন্ধা জুৱেলাৰী সেইবিলাক আছে কিমান দাম এইবিলাক চেইনবিলাক 70 পৰা আচ্ছা কাণফুলি চেইন ব্ৰেচলেট এইবোৰ বেলেগতকৈ বেলেগ বহুত মানে ইউনিক বস্তু কিছুমান আছে আৰু আপোনালোকে ল'ৰাবিলাকে আমাৰ যোৰহাটৰ ল'ৰাবিলাকে প্ৰায়ভাগে জানে গতিকে আপোনালোকে চাই ল'ব পাৰিব ইয়াত আহি আৰু বেলেগ নতুন কালেকশ্যন আহিছে যিহেতু পূজা বুলি গতিকে মোৰ দেখিও ভাল লাগিছে গতিকে আপোনালোকো আহক বম্বে ষ্ট'ৰলৈ আৰু ক্ৰয় কৰক বস্তুবিলাক আৰু বেলেগতকৈ বেলেগ এটা পাব আপোনালোকে যিহেতু আপোনালোকক সুধিবলৈ বেলেগে বাধ্য হ'ব এইটো ক'ৰ পৰা আনিলা বুলি আৰু গতিকে আপোনালোকেও নিশ্চয় ক'ব লাগিব যে এইটো বম্বে ষ্ট'ৰ পৰাই আনিছোঁ যোৰহাটৰ গতিকে ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব আপোনালোকে চাই থাকক তো দাদা আমাৰ ছাবস্ক্ৰাইবাৰ্ছসকলক ভিউৱাৰ্ছসকলক আপুনি কি ক'ব এইটোৱে কম আপোনাৰ ভিডিঅ'টো চাওক আৰু লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনালোকো আহক অতি সোনকালে বম্বে ষ্ট'ৰলৈ মই আকৌ এবাৰ কৈ দিছোঁ যিহেতু বেলেগতকৈ বেলেগ বস্তু পোৱা যায় বম্বে ষ্ট'ৰত গতিকে আপোনালোক যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদিহে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহিম আজিলৈ বাই